Guys, welcome back to my another video. মই আজি আপোনালৈ আহিছো এটি কবিতা। এই কবিতাটো মোৰ ককাৰ জন্ম গাঁৱৰ সুবুৰীটোৰ ৰাতিপুৱা কি কাৰ্য হয় তাৰ বিষয়ে লিখা হৈছে আৰু মই সেইটো আবৃত্তি কৰি আপোনালোকৰ ওচৰত আগবঢ়াবলৈ চেষ্টা কৰিছো। যদি মোৰ ভিডিওটো চাই ভাল পায় লাইক কৰি দিব, শেয়াৰ কৰি দিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ পৰৱৰ্তী ভিডিওসমূহ আপোনালোকে পাই থাকে। ব'ল ভিডিওটো আৰম্ভ কৰোঁ। হুদৃশ্য পুৱা দুখমুখ পুৱাতেই শয্যা এৰি প্ৰাতঃস্নান কৰি ভক্ত দাদাই জোৰে বৰগীত তেজৰে কমলাপতি কাষৰ চুবুৰীয়াও শুনি ভক্তিৰ গীত শয্যাৰ পৰা উঠি নিতৌ দুৱাই মোৰ অদৃশ্য জনলৈ জয় যাদৱৰাই বুলি হালোৱা ওলাই পথাৰলৈ কান্ধত নাঙলটি লৈ যি বধূ যায় চোতাল সাৰিবলৈ হাতত বাঁহনীডাল লৈ আইবৌহঁতো পাছ চোতালৰ চোৱা পাতনিৰ কাষত মাটিৰ কলহত এৰি ভৰাই তলত দিয়ে জুই এৰি সিজোৱা সমাপন কৰি পুখুৰীত গা পা ধুই ধুতিৰ সাজ সলাই জ্বলাই চৌকা ৰান্ধনি শালত বহি বালক বালিকাও শয্যা এৰি মোহাৰি নয়ন জুৰি মাজিতা টেঙাৰে মুখ হাত ধুই পঢ়ি নিজৰ পাঠ্যপুথি চোবাৰ মাজত ৰিং এটাৰ বাটত থাকে এটি পাত নাৰ তৰুণীহঁত যায় পানী আনিবলৈ কঁকালত কলচী ধৰি দদানো যায় পাৰ হৈ যায় পুৱাৰ কাম কাজ ভাগি কোহ কাল নকৰি কৰি যায় সবে নিজৰ কাম ভাগি পূৰ্বৰ সেই হুদৃশ্য পুৱা আছেনে আজিকালি তাকে ভাবি মই বিভোৰ হওঁ স্মৃতিৰ সঁফুৰা খুলি ভিডিওটো চাই কেনেকুৱা পালে আজিলৈ ইমানতে ৰাখিছো। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে আপোনালোক ভালে থাকক, কুশলে থাকক। থ্যাংকস ফৰ ৱাচিং, বাই।